কবিতাৰ শিৰোনাম তুমি যদি ঘৰ সাজিব খুজিছা। কবি ডাক্তৰ কমলাকান্ত শৰ্মা। তুমি যদি ঘৰ সাজিব খুজিছা, মূল দুৱাৰখন পূবমুৱাকৈ দেখিবা। অৱশ্যে পশ্চিমৰ দুৱাৰখনো থাকিলে ভাল। মাজে সময়ে টেমছ, নীল, আমাজন অথবা ওচৰৰে গংগা যমুনা নৈৰ ঢল চাবলৈ। তেতিয়াহে ক'ব পাৰিবা তুমি ব্ৰহ্মপুত্ৰৰ সন্তান। তুমি যদি ঘৰ সাজিব খোজা, সন্মুখত অষ্ট্ৰেলিয়ান কেকটাছজোপা ৰুলেও ৰুবা। কিন্তু পিছপিনে লাও গছজোপা ৰুবলৈ নাপাহৰিবাও। চাবা যাতে বেজবৰুৱাৰ তেজীমলাৰ সাধুটো তাতে জীয়াই থাকে। তুমি যদি ঘৰ সাজিব খোজা, পদূলিৰ জপনাখনত কুকুৰৰ পৰা সাৱধান লিখিলেও লিখিবা। কিন্তু চাবা কংক্ৰিটৰ খটখটিয়েদি মুক্ত মনে যাতে অম্লজানে অহা যোৱা কৰে। তুমি যদি ঘৰ সাজিব খোজা, কোনোবাটো কোঠাত এখন হ'লেও কিতাপ ৰাখিবা দেই। কোনোবাটো কোঠাত এখন হ'লেও কিতাপ ৰাখিবা, আগচোতালত এজোপা হ'লেও ফুল ৰুবা। মাজে মাজে চোতালত আহি ৰ'দ বৰষুণত তিতিবা। আৰু জোন বেলি তৰা হাতীপতিৰ সৈতে কথাও পাতিবা। চাবা যাতে তোমাৰ সোঁৱে বাওঁৱে মানুহ থাকে সদায়। সঁচা দেই, তোমাৰ সোঁৱে বাওঁৱে মানুহ থাকে সদায়, আপোন মানুহ, বোকা পানীৰ মানুহ, আনকি তোমাৰ অবৰ্তমানতো কেঁচা মাটিৰ জৰায়ু ভেদি ঘৰখনত অহৰহ বাজি থাকে মানুহৰ মংগলময় সংগীত।